নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে, আপুনি প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ অধীনত ধন লাভ কৰা নাই নেকি? যদি নাই কৰা তেন্তে আজিয়েই কৰক অভিযোগ দাখিল। অভিযোগৰ বাবে মুকলি কৰা এটা বিশেষ হেল্পলাইন নাম্বাৰ। দৰ্শকসকল, 01124300606 নম্বৰত ফোন কৰি দাখিল কৰিব পাৰিব আপোনাৰ অভিযোগ। আনহাতে pmkisan.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আপোনাৰ অভিযোগ। আন এটা টোল ফ্ৰী নম্বৰো মুকলি PM কিষাণৰ তৰফৰ পৰা, 1800115526। এই নম্বৰতো আপোনালোকে কৰিব পাৰিব অভিযোগ দাখিল। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে, চীনত পুনৰ মহামাৰী কৰোনাৰ আতংক। চীনৰ চেংচুং মহানগৰত লকডাউন ঘোষণা। প্ৰায় 9 মিলিয়ন লোকে বসবাস কৰে চীনৰ এই চেংচুং মহানগৰত। অঞ্চলটোত বসবাস কৰা সকলোকে ঘৰত থকাৰ আহ্বান জনাইছে। দৰ্শকসকল, আজিৰ 3 নম্বৰ খবৰটো হৈছে এটা বিশেষ খবৰ। 31 মাৰ্চৰ পূৰ্বে আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব পান কাৰ্ড। 31 মাৰ্চৰ পূৰ্বে আধাৰৰ সৈতে পান কাৰ্ড লিংক নকৰিলে বিপদত পৰিব পাৰে আপুনি। 31 মাৰ্চৰ পূৰ্বে লিংক নকৰালে আপোনাৰ পান কাৰ্ডখন অমান্য হৈ পৰিব। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ অন্তিম সময় 31 মাৰ্চ। 31 মাৰ্চৰ পূৰ্বে আপুনি আধাৰৰ সৈতে লিংক কৰাব লাগিব পান কাৰ্ড। 31 মাৰ্চৰ পূৰ্বে লিংক নকৰালে আপোনাৰ পান কাৰ্ডখন অমান্য হৈ পৰিব বুলি ঘোষণা কৰা হৈছে।